খাবলৈ এৰা বা ডায়েটিং ওজন কম কৰাৰ পছন্দীয় পদ্ধতি। কিন্তু ডায়েটিঙেৰে ওজন অস্থায়ীভাৱেহে কম হয় আৰু ইয়াৰ পৰা শৰীৰত পুষ্টিকাৰক তত্ত্ব অভাৱ ঘটে। ডায়েট প্লানে শৰীৰৰ পানী, মাংসপেশী আৰু হাড়ৰ ওজন কম কৰে, যিবোৰ শৰীৰৰ বাবে বৰ দৰকাৰী। ফেট পিছত কম হয়। কিন্তু এবাৰ যদি আপুনি ডায়েট প্লান বন্ধ কৰি দিয়ে, তেন্তে ওজন আকৌ বাঢ়িবলৈ ধৰে। আপোনাৰ ডায়েটত অসন্তুলিত পুষ্টিৰ বাবে ভাগৰ আৰু এলাহো আহি পৰে। সেইকাৰণে আমি আপোনালোকলৈ লৈ আহিছোঁ নিউট্ৰিচাৰ্জ SNF, যিটো ক্লিনিকেলি প্ৰমাণিত ফেট কাটাৰ আৰু যিটো ওজন কম কৰাৰ এটা বৈজ্ঞানিক পদ্ধতি, য'ত আপুনি ভোকত থকাৰ কোনো দৰকাৰ নাই আৰু আপুনি নিজৰ খাদ্য খায়ো ভালদৰে ওজন কম কৰিব পাৰে। আমি আপোনালোকলৈ লৈ আহিছোঁ 3টা ক্লিনিকেলি প্ৰমাণিত ফেট কাটাৰ্ছ, যি আপোনাৰ ফেটৰ ওজন কম কৰাত সহায় কৰে। প্ৰথমটো হ'ল US-ৰ পৰা প্ৰাপ্ত স্বেটল, অৰ্থাৎ গ্ৰীণ কফি বিন এক্সট্ৰেক্ট। এই নিউট্ৰিনৰ ওপৰত 8টা ক্লিনিকেল ৰিচাৰ্চ হৈ গৈছে আৰু এনেকৈ প্ৰমাণিত হৈছে যে 7 দিনলৈ 400 মিলিগ্ৰাম সদায় খালে 5% ফেট কম হৈ পৰে। নিউট্ৰিচাৰ্জ SNFৰ প্ৰতিটো ছেশ্বেট ইমান মাত্ৰাই দিয়া হৈছে। দ্বিতীয়টো ইটালীৰ পৰা চেফ ফুলৰ পৰা ওলোৱা CLA আৰু তৃতীয়টো ভাৰতত পোৱা ফলৰ পৰা ওলোৱা গাৰ্চিনিয়া কম্বোজিয়া এক্সট্ৰেক্ট। নিউট্ৰিচাৰ্জ SNF 100% নিৰামিষ হোৱাৰ লগতে প্ৰাকৃতিক তত্ত্বৰে বনোৱা। নিউট্ৰিচাৰ্জ SNFত আছে ডিঅপন US-ৰ পৰা আমদানি কৰা আইচলেটেড চয়া প্ৰটিন, মৎসুতানি জাপানৰ পৰা আমদানি কৰা ডায়েট্ৰি ফাইবাৰ, যি আপোনাক ওজন কম কৰাত আৰু মাংসপেশীৰ যত্ন লোৱাত সহায় কৰে। ব'লক আমি আপোনালোকক দেখুৱাওঁ যে নিউট্ৰিচাৰ্জ SNF কেনেকৈ খাব লাগে। আহক চাওঁ। প্ৰথমে আমি এই শ্বেকাৰটোত ল' ফেট গাখীৰ ঢালিম, অৰ্থাৎ মাখন নোহোৱা গাখীৰ। এতিয়া আমি ইয়াত এটা নিউট্ৰিচাৰ্জৰ ছেশ্বে ঢালিম। ইয়াক এনেকৈ আমি কাটিলোঁ আৰু এয়া ইয়াত মিক্স কৰিলোঁ। আৰু এতিয়া আমি ইয়াক ভালদৰে বন্ধ কৰি ল'ম। এতিয়া আমি ইয়াক ভালদৰে শ্বেক কৰি ল'ম। তেন্তে ব'লা চাওঁ। নাইচ। যদি আপুনি নিউট্ৰিচাৰ্জ SNFৰ ব্যৱহাৰ প্ৰতিদিনে এমাহলৈ কৰে, তেন্তে আপুনি পৰিমাণ দেখা পোৱা আৰম্ভ হৈ যাব, যেনে ওজন আৰু ফেট কম হোৱা, মাংসপেশীত শক্তি বঢ়া। ভাল পৰিণামৰ বাবে নিউট্ৰিচাৰ্জ SNF সদায় ৰাতি আহাৰৰ সলনি খাওক। আপুনি গোটেই দিন অলপ অলপ খাদ্য এখন ডায়েট চাৰ্টৰ হিচাপত খাওক আৰু খাদ্যৰ মাত্ৰা 1500 কেলৰীলৈহে সীমিত ৰাখক। আপোনাৰ সহযোগিতাৰেহে ওজন কম কৰিব পাৰিব। আপুনি বেছি ফেট, ভজা পোৰা আৰু মিঠা আহাৰ একেবাৰে নাখাব আৰু মনত ৰাখিব, দিনত আধা ঘণ্টা ৱৰ্কআউট নিশ্চয় কৰিব। নিউট্ৰিচাৰ্জ SNFৰ এটা পেকেট এনেকুৱা 15টা ছেশ্বে থাকে আৰু এনেকুৱা 2টা পেক আপোনাৰ এমাহৰ বাবে। তেন্তে বুজি লওক, নিউট্ৰিচাৰ্জ SNF হ'ল ফেট কম কৰাৰ বৈজ্ঞানিক পদ্ধতি।